আমি যে মানুহবোৰ মৰি যাওঁ তাৰ পাছত আমি কলৈ যাম? আমাৰ আত্মাটো কি হয়, ক'ত থাকে? বহুত মানুহে নাজানে আমি মৰি যোৱাৰ পাছত আমাৰ আত্মাটো কি হয়। জানিবলৈ ভিডিঅ'টো নিশ্চয়কৈ চাব বুলি আশা কৰিলো। এতিয়া কথাটো হৈছে, আমি যেতিয়া মৰিম তেতিয়া আমাৰ জীৱটো অৰ্থাৎ আমাৰ আত্মাটো কলৈ যায়, কি হয়? ইয়াৰ উত্তৰটো আজি খুব সহজ ভাষাৰে আমি আলোচনা কৰিম। আমি যেতিয়া মৰিম তেতিয়া আমাৰ শৰীৰৰ আত্মাটো বায়ুৰ লগত মিহলি হৈ পৰিব, অৰ্থাৎ সূক্ষ্ম শৰীৰ আৰু পৰমাত্মাৰ সৈতে দুয়ো ভগৱানৰ ওচৰত যাব। আৰু ভগৱানে খুব আদৰ সাদৰ কৰি আপোনাক সুধিব, তুমি যে মনুষ্য তনুত 70-80 বছৰে কটালা, তোমাৰ দিন কেনে চলিল? তেতিয়া আত্মাই কব, খুব সুন্দৰকৈ কটালো বা ভালে চলিল, এনেধৰণৰ মন্তব্য দিব। তাৰ পাছত ভগৱানে আমি কিমান পাপ পুণ্য কৰিছিলো তাৰ বহীখন উলিয়াই লব আৰু তাত আমাৰ পাপ আৰু পুণ্যৰ হিচাপ কৰিব। আপুনি জন্মৰ পৰা মৰালৈকে আপুনি কি কি ভাল কৰ্ম কৰিছিল আৰু কি কি বেয়া কৰ্ম কৰিছিল, সেই সকলোবোৰ ওলাই পৰিব আৰু সেই সকলোবোৰৰ হিচাপ যমদূতে কৰিব। আপোনাৰ যিমান পাপ পুণ্য কৰ্ম কৰিছিল সেই সকলোবোৰ হিচাপ যমদূতে কৰিব আৰু তাৰ পিছত ভগৱানে যমদূতক কব, মানৱ আত্মাৰ পাপ আৰু পুণ্যৰ হিচাপ দিয়া। আৰু তেতিয়াই যমদূতে সকলোবোৰ হিচাপ আপোনাৰ জীৱ আত্মাৰ আগতে ভগৱানক দিব। যদি আপোনাৰ পাপৰ তুলনাত পুণ্য কম হয়, সেয়া আপোনাৰ শাস্তি হ'ব। আৰু তাৰ পাছত ভগৱানে মানৱ আত্মাক সুধিব, তুমি এতিয়া প্ৰথমে পাপৰ ফল ভোগ কৰিবা নে পুণ্য ফল ভোগ কৰিবা? তেতিয়া মানৱ আত্মাই কব, প্ৰভু আপুনি মোক প্ৰথমে পাপ কৰ্ম ফলকে দিয়ক আৰু তাৰ পাছত আপোনাৰ শাস্তি আৰম্ভ হ'ব। এইখিনিতে এটা কথা কওঁ যে মটিভেটৰ আছাম চেনেলটো সম্পূৰ্ণ এটা নতুন চেনেল হয়। আপোনালোকৰ অকণমান মৰম আৰু চাপোৰ্ট পালে আমি এই চেনেলটো আগবঢ়াই নিবৰ বাবে সুবিধা হ'ব। সকলোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। আৰু যেতিয়াই জীৱ আত্মাই পাপৰ নাম ল'ব, তাৰ লগে লগে 84 লাখ যোনিৰ চক্ৰত জীৱ আত্মা সোমাই পৰিব। জন্ম হ'ব, আকৌ মৃত্যু হ'ব, জন্ম হ'ব, আকৌ মৃত্যু হ'ব। এনেকৈ এবাৰ যদি পোক পতংগ চৰাই চিৰিকটি হৈ আহে, আকৌ পিছৰবাৰ গৰু ছাগলী কুকুৰ মেকুৰী আদিৰ ৰূপত এই পৃথিৱীলৈ আহি থাকিব লাগিব। এই 84 লাখ নিকৃষ্ট মানৰ যোনিত যে আমাৰ জন্ম ল'ব লগা হ'ল, এয়া কিয় হ'ল আপুনি জানেনে? এই সকলোবোৰ আমাৰ পাপ কৰ্মৰ ফল আছিল। যদি আমি সকলোৱে যদি এই পৃথিৱীৰ পাপ কৰ্ম কৰিছো, আমি সকলোৱে লেতেৰা খাল বিল পুখুৰী লেট্ৰিনৰ পোক আদি হৈ জন্ম ল'ব লাগিব। কাৰণ এয়া আমাৰ পাপৰ প্ৰায়শ্চিত্ত, আৰু এই পাপ সম্পূৰ্ণ প্ৰায়শ্চিত্ত নোহোৱালৈকে আমি নিকৃষ্ট মানৰ যোনিত জন্ম লৈ থাকিব লাগিব। আৰু যেতিয়াই সম্পূৰ্ণ পাপ খণ্ডন হ'ব, তেতিয়াই আকৌ জীৱ আত্মাই ভগৱানৰ ওচৰত বাকী থকা সেই অকণমান পুণ্যৰ কাৰণে যাব। সেই অকণমান পুণ্য যে বাকী আছিল, সেই পুণ্যকণৰ বাবে আজি আপুনি মই এই মনুষ্য তনুটো লাভ কৰিলো। ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব নাপাহৰিব। ধন্যবাদ।